এই খাই বৈ খতম হৈ গ'ল এতিয়া গাইছ এতিয়া যামগৈ এতিয়া ঘৰলৈ ইও যাবগৈ চবে ভাল লাগিলে ৰেডি হৈ গ'লো মই গৈ আছোঁ এতিয়া তেজি বন্ধু আছে বাইকখনতো পূৰা তেল চেল ভৰাই মেলি ৰেডি পূৰা মজা গৈ আছোঁ চাই থাকক আপোনালোকে আমি যাম এতিয়া মাকুমৰ নাহৰণি বাইপাছৰ ওচৰতে আছে মা ধাবা বুলি তাত গৈ আছোঁ আমি এতিয়া আহি পাই গ'লো ৰাস্তাত ৰখি আছোঁ এইফালে আহি আছে বন্ধু হেল্ল' এভৰিৱান আমি বৰ্তমান ওলাইছোঁ মাকুমলৈ দাদা এজনে মাতিছিলে তো আমাৰ যিটো আমি গান কৰি আছিলোঁ মৰম বুজি নাপালা নিয়ৰ নীলৱ দাদা আৰু নীলাক্ষী বাৰ এই গানটো আজি ৰিলিজ দিয়া হ'ব নিউজ চেনেল কেইটামানক মতা হৈছে তাতে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব যিমান পাৰে আমি তেতিয়াহ'লে যাত্ৰা আৰম্ভ কৰোঁ ফাইনেলি আমি আহি পাই গ'লো কাকপথাৰ গুলিবিলৰ পৰা ভণ্টি এজনে আহি আছে ৰখি আছোঁ এই আমাৰ হিৰইন চ' আমি এতিয়া পাই গ'লোহি বাইপাছ গৈ আছোঁ ৰঙাজান বাইপাছ হয় এইটো বাইপাছৰ ফালে গৈ আছোঁ ফাইনেলি আমি পাই গ'লোহি মা ধাবা বন্ধু উমলি আছে আমাৰ ভিডিঅ' মানে ৰিলিজ দিয়া হ'ব দুটা ইয়াত মা ধাবাতে দিয়া হৈছে চাই থাকিব চাই থাকিলে ভাল লাগিব চাই থেংক ইউ ফাইনেলি আমাৰ লগত আহিলে এতিয়া হেল্ল' বন্ধুসকল আজি আহিলোঁ খুব মজা লাগিছে এই হেৰিয়ত ইয়াত গান য'ত মানে লঞ্চ কৰিছে এই ভাল লাগিলে বহুতে আহিবি নি আৰু গানটো যাতে হিট হওক তাৰে আমি কামনা কৰিছোঁ ন হয় নাই আমাৰ এলেন দ্বাৰা ভাল লাগে আৰু ইয়াৰ দুটা গান ৰিলিজ দিবলৈ মানে ভাবিছে আজি এই গোটেই গানকেইটা যাতে দুটা গানো মানুহে ৰাইজে যাতে সুন্দৰভাৱে আঁকোৱালি লয় তাৰে আমি কামনা কৰিম আমাৰ দাদাহঁতে বহুত কষ্ট কৰি বৰ্তমান গান দুটা তৈয়াৰ কৰিছে তো গতিকে ৰাইজে যাতে ভাল পায় তাৰে আৰু আমি কামনা কৰিছোঁ আৰু যাতে ভিডিঅ'কেইটা যেনেকৈ বনাইছিলে যেনেকৈ মনে ভাবি বনাইছিলে যেনেকৈ মানে মানুহে ভাল পাওঁ বুলি ৰাইজে ভাল পাওঁ বুলি বনাইছে তেনেকেই যাতে সকলোৱে যাতে আঁকোৱালি লয় সেয়াই আৰু আমাৰ নিয়ৰ নীলৱ দা আৰু নীলাক্ষী এটা গান কৰিছিলে গানটো ক্লিয়াৰ হৈছে লগতে আৰু এটা চাহ সংগীত লগতে হ'ব আপোনালোকে আঁকোৱালি হ'ব বুলি আশা কৰিছোঁ সকলোৱে ব্যক্তিবৃন্দ মই আৰু বেছি ক'ব নাযাওঁ আজি যি আমি দুটা গান ভিডিঅ' আমি আনি ভক্তি দিম বুলি আগবাঢ়িলোঁ যাতে ৰাইজে আমাক এই দুটা গান ভিডিঅ' আমি যেনেকৈ ধৰ আগবঢ়াম বুলি ভাবিছিলোঁ আগবঢ়ালোঁ যাতে এইবিলাক ভালকৈ চাই মানে ৰাইজে আঁকোৱালি লৈ বুলি আশা ৰাখোঁ যিটো ভিডিঅ' ৰিলিজ কৰিছে অভিনয়বিলাক মই চাইছোঁ শ্বুটিং কৰা শুভজিৎ খুব ধুনীয়াকৈ এক্টিং কৰিছে খুব ধুনীয়া শ্বট দিছে ভাল লাগিলে চাই আৰু সফল হওক আপোনালোকৰ কামবোৰ আগুৱাই যাওক আৰু শুভকামনা থাকিল সকলোলৈকে এইখিনিয়ে কৈছোঁ বিশিষ্ট শিল্পীসকলৰ লগতে প্ৰাক্তন কৃষি বিভাগৰ ইতিমধ্যে আমি গম পাইছোঁ আৰু ইয়াৰ লগতে প্ৰথমতে ধন্যবাদ জনাইছোঁ এইখন যি আজি মুক্তি পাবলগীয়া যি ভিডিঅ' পৰা গানসমূহ আজি বহু মুক্তি দিব এইটো এটা
সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। ইয়াৰ আমাৰ যি প্ৰতিভা এই প্ৰতিভাক আগুৱাই নিবলৈ যথেষ্ট চেষ্টা কৰিছে। আৰু ইয়াৰ উপৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মা ধাবাৰ ভাইমন মৰাণৰ লগতে প্ৰত্যেকগৰাকী যি লাগি ভাগি দিছে তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যি আমি যি প্ৰাসংগিক এইটো বৰ্তমান সময়ত এটা কথা উল্লেখ কৰিব লাগিব যে সংগীত জগত বৰ্তমান লুপ্ত অৱস্থাত আছে আৰু এই লুপ্ত অৱস্থাত থকাখিনি আমি সুপ্ত প্ৰতিভাৰে বৰ্তমান সময়ত আগুৱাই নিবলৈ যথেষ্ট চেষ্টা কৰিছে। আৰু আমি নিয়ৰ নীলাভ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সভাপতি মহোদয়কো আমি ইয়াৰ প্ৰমুখ বিশিষ্ট শিল্পীসকলৰ লগত আজি এই অনুষ্ঠানটোত উপস্থিত হ'বলৈ পাই অতিকৈ আনন্দিত হৈছোঁ। বিশেষকৈ ইয়াত যথেষ্ট কলাকুশলী নতুন কলাকুশলী আছে। ইয়াৰ উপৰিও ভিডিঅ'টো যি সংযোগ কৰিছে আৰু এলেণ্ডা আহিছে আৰু সৌৰভ দা আৰু মোৰ সতীৰ্থ সাংবাদিক বন্ধু আহিছে লগতে কলাকুশলী সকলোলৈকে হিয়া ভৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আৰু এই গীত দুটাৰ জৰিয়তে আমাৰ যি কৃষ্টি পৰম্পৰা যি চাহ জনগোষ্ঠীৰ লগতে অসমীয়া সংগীত দুটা সংমিশ্ৰণ হৈছে দুটাই সম্ভৱ আমাক এটা সুন্দৰ পথ দেখুৱাব যে প্ৰতিভাৰ পথ দেখুৱাব। এই কামনা কৰি আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। আজি মৰম বুজি নাপালা ভিডিঅ'ৰ শুভ মুক্তি হৈছে। খুব ধুনীয়াকৈ অভিনয় কৰিছে এইফালে ভণ্টি পপি আৰু শুভজিত আছে। আপোনালোকে অডিঅ'টো যেনেদৰে আদৰি লৈছিলে ঠিক তেনেকৈ আদৰি ল'ব বুলি আশা ৰাখিছোঁ। সকলোৱে চাব, শ্বেয়াৰ কৰিব যদিহে ভাল পাইছে। ধন্যবাদ। খুব ধুনীয়া এটা ভিডিঅ'। আজি উদ্বোধনী অনুষ্ঠানত থাকি খুব ভাল লাগিলে মোৰ। শুভজিত মৰাণ, ভণ্টি পপি মৰাণ আৰু সুনীল বৰা তেখেতে খুব ধুনীয়া এক্টিং কৰিছে। মই নিজেই শ্বুটিং ষ্টলীত আছিলোঁ আৰু শ্বুটিংবিলাকো চাই খুব ভাল হৈছে। ইমান ধুনীয়াকৈ এক্টিং কৰিছে। আপোনালোকে আদৰি ল'ব, ভিডিঅ'টো খুব ধুনীয়া ভাল হৈছে। আৰু আগলৈও আমি বহুত ভাল ভাল ভিডিঅ' আৰু অভিনয় আশা কৰিছোঁ তেখেতসকলৰ পৰা। আগুৱাই যাওক ভিডিঅ'মান হিচাপে আমি আমাৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। লগতে নিয়ৰ নীলাক্ষীনে ক'লেও বহুত শুভেচ্ছা জনাইছোঁ। আমি আগন্তুক আৰু ধুনীয়া ধুনীয়া গান আৰু ভিডিঅ' দিয়ক আমাক লাগিব। আৰু আমি যিখিনি আমাৰ ইয়াত আজি শুভমুখী হৈ গ'ল তেখেতসকললৈ আমি খুব ধুনীয়া এটা শুভকামনা জনাইছোঁ। ইমান ধুনীয়া সং দিয়াৰ বাবে, আমাকো অকণমান সুযোগ দিয়াৰ বাবে। আৰু সুনীল বৰা খুব ধুনীয়া এক্টিং কৰিছে। কি পাত কৰিছিলা তুমি এইটো? দেউতাকৰ পাত। ইমান ধুনীয়া লাগিছে। আৰু এইফালে আমাৰ অমিতে খুব ধুনীয়া ধৰা পাত কৰিছে। খুব ধুনীয়া ল'ৰা দেখিছানে? ইমান ধুনীয়া চাই থাকিবলৈ মন যায় ন। ঠিক আছে, শুভকামনা থাকিল। বহুত ভাল লাগিল। এই ভাইটিয়ে নতুনকৈ চেনেল খুলিছে। চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু লাহে লাহে চব ভিডিঅ' ভাল ভাল দি আছে মানে, নহয় জানো? দি গৈ থাকিব, আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব। ফাইনেলি খাই বৈ যাব ওলাইছে আৰু এই খাই বৈ খতম হৈ গ'ল এতিয়া গাইছ। এতিয়া যামগৈ এতিয়া ঘৰলৈ, ইও যাবগৈ, চবেই যাবৰ টাইম হৈ গ'ল বন্ধু। তাকেই আৰু এইফালে শেষ হ'লগৈ আৰু আমাৰ যিটো মিটিং আকাৰত হৈছিলে সেইটো সমাপ্ত হ'লগৈ ইমানতে।